হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ বেঙেনাৰ সৈতে শুকান মাছৰ ভাজি। আৰু এতিয়া গেছটো জ্বলাই কেৰাহীখন পাতি ল'ম। আৰু ইয়াতে দিম মিঠাতেল। মিঠাতেলটো অলপ গৰম হোৱাৰ পিছত ইয়াত দিব লাগিব পিঁয়াজ আৰু নহৰুখিনি। আমি বেছি মছলা পাতি ইয়াত একো ইউজ কৰা নাই, মাত্ৰ পিঁয়াজ, নহৰু, হালধি, নিমখ সেইখিনি লৈছোঁ আৰু বেঙেনা। এতিয়া ইয়াতে হালধি নিমখ আপোনালোকে জোখমতে দি দিব। ভালকৈ এইখিনি ভাজি ল'ব। আৰু এতিয়া ইয়াত দিব লাগিব শুকান মাছখিনি। শুকান মাছখিনি দি ল'ব আৰু এতিয়া এইখিনি ভালকৈ ভাজিব। ইয়াতে আপোনালোকে জলকীয়াও দি ল'ব পাৰে। এতিয়া শুকান মাছখিনি ভাজি হৈ যোৱাৰ পিছত আপোনালোকে প্লেট এখনত উঠাই ল'ব। আৰু এতিয়া সেইখন কেৰাহীতে অলপ তেল দি ল'ব আৰু তাতে বেঙেনাখিনিও দি দিব। বেঙেনাখিনিত আকৌ এক্সট্ৰাকৈ আপোনালোকে নিমখ হালধি দিব নালাগে। এতিয়া এইখিনি শুকান মাছখিনি যে দেখিছে, এইখিনি মিক্সিত পিচি গুড়ি কৰি ল'ব লাগিব। আৰু বেঙেনাখিনি যেতিয়া 50% সিজিব, তেতিয়া আপোনালোকে অলপ অলপ ভাঙি দিব আৰু এই শুকান মাছখিনি ইয়াতে দি দিব। এতিয়া ভালকৈ লৰাই দিব আৰু এই শুকান মাছখিনি যে মিক্সিত আছিলে, তাতে অলপ লাগি ধৰিছিলে, মই তাতে পানী দি সেই পানীখিনি ইয়াত দি দিলোঁ। এতিয়া বেঙেনাখিনি ভালকৈ ভাঙি দিব আৰু অলপ ইয়াতে পানী এড কৰিব। বেছি পানী এড নকৰিব, অলপমান কৰিব। এইখিনি দেখিছেনে, ইমানেই কৰিব আৰু তাতকৈ বেছি নকৰিব। এতিয়া ভালকৈ হেতাখনেৰে লৰাই আপোনালোকে মিহি গুড়ি কৰি দিব, গোটেইখিনি ভাঙি দিব। আৰু ইয়াত বিশেষ মছলা পাতি একো ইউজ হোৱা নাই, কিন্তু খাবলৈ ইমান টেষ্টি হৈছিল নহয়, আপোনালোকে মানে খাই ভাল পাব। আপোনালোকে এবাৰ ঘৰত বনাব, খুব ভাল লাগিব খাই। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা দি মোক উৎসাহ জনাব। আৰু আজিলৈ বাই।